Dear students, welcome to my YouTube channel. এই বছৰ কোনে স্কুটি পাব আৰু কোনসকল ছাত্ৰ ছাত্ৰীয়ে এই বছৰ স্কুটি নাপায় যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰাইভেট কলেজৰ পৰা হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষা দিছে তেওঁলোকে এই বছৰ স্কুটি নাপায় নেকি এই বিষয়ে এই ভিডিঅ' জৰিয়তে বিতংকৈ আলোচনা কৰিব বিচাৰিছো কোনে কোনে স্কুটি পাবা এই ভিডিঅ'ত কমেন্ট কৰি জনাই দিয়া ইয়াতে তোমালোকক দেখুৱাব বিচাৰিছো যদি তোমালোকৰ হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত 80% নাইবা ততোধিক শতাংশ থাকে তেতিয়াহ'লে স্কুটি পাবা বয়সৰ কাৰণে 80% এণ্ড এবভ গাৰ্লছৰ কাৰণে 80% এণ্ড এবভ তাৰ পিছতো হৈছে আসাম ৰেসিডেন্ট অৰ্থাৎ অসমৰ যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকেহে এই স্কুটি পাব যদি বাহিৰৰ পৰা অসমত আহি পৰিব ধৰিছে তেতিয়াহ'লে তেওঁলোকে স্কুটি নাপায় কেৱল মাত্ৰ আসাম ৰেসিডেন্ট হ'ব লাগিব তাৰ পিছতো হৈছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰাইভেট কলেজৰ পৰা পৰীক্ষা দিছে কিন্তু তেওঁলোকৰ বোৰ্ডটো আছে অৰ্থাৎ আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড তোমালোকৰ যদি আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড আছিলে তেতিয়াহ'লে তোমালোকে এই স্কুটি পাবা আৰু ইয়াতে প্ৰাইভেট গভৰ্ণমেণ্ট বুলি কোনো কথা নাই কেৱল মাত্ৰ আছেক বোৰ্ড হ'লেই কিন্তু তোমালোকে এই স্কুটি লাভ কৰিবা এতিয়া আহিছোঁ যে কোনসকল ছাত্ৰ ছাত্ৰীয়ে এই স্কুটি নাপায় যদি তোমালোকৰ পাৰ্চেণ্টেজ 80%তকৈ তলত হয় তেতিয়াহ'লে স্কুটি নোপোৱা যদি তোমাৰ পাৰ্চেণ্টেজ 79.9 থাকে তেতিয়াহ'লে তুমি কিন্তু এই স্কুটিৰ পৰা বঞ্চিত হ'বা যিসকল ছাত্ৰ ছাত্ৰীয়ে বেটাৰমেণ্ট দিছে নাইবা ৰিএপিয়াৰেঞ্চ দিছে তেওঁলোকে কিন্তু এই স্কুটি নাপায় কাৰণ এতিয়া নিয়মটো সলনি কৰা হৈছে যিসকলে যোৱা বছৰ অলৰেডি পৰীক্ষা দিছিলে কিবা কাৰণত যোৱা বছৰ পৰীক্ষাটো বেয়া হৈছে আৰু এই বছৰ আকৌ পৰীক্ষা দি 85% 90% নাইবা ষ্টাৰ্ণ কৰিলেও কিন্তু তেওঁলোকে এই স্কুটি নাপায় কাৰণ এইটো প্ৰজ্ঞান ভাৰতী স্কুটি স্কিমৰ এটা ক্ৰাইটেৰিয়া গতিকে যদি তোমালোকে বেটাৰমেণ্ট দিছা নাইবা ৰিএপিয়াৰেঞ্চ পৰীক্ষা দিছা তেতিয়াহ'লে তোমালোকে এই স্কুটি নাপাবা তাৰ পিছতো হৈছে আদাৰ বৰ্ড ষ্টুডেণ্ট যদি তোমাৰ বৰ্ড CBSE নাইবা বেলেগ বৰ্ড আছিলে তেতিয়াহ'লে তুমি কিন্তু এই স্কুটি নাপাবা ইয়াতে প্ৰাইভেট গভৰ্ণমেণ্ট বুলি কোনো কথা নাই কেৱল মাত্ৰ আছেক বৰ্ডত পঢ়ি থকা ছাত্ৰ ছাত্ৰীয়ে এই স্কুটি পাব আৰু তেওঁলোকৰ পাৰ্চেণ্টেজ 80% নাইবা তাৰ ওপৰত হ'ব লাগিব অসমৰ বাসিন্দা হ'ব লাগিব এই স্কুটি কেতিয়া প্ৰদান কৰে এই স্কুটিৰ মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পায় সবিশেষ তোমালোকে এইটো চেনেল জৰিয়তে পৰৱৰ্তী সময়ত জানিব পাৰিবা গতিকে পলম কিয় এতিয়াই এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়া